এয়া আমাৰ সকলো কামত লাগি আছে। এটা বনাই হ'ল, সংগীতা, কৰণ, ৰাজীৱ, এফালে নৱদাও আছে। এতিয়া চাহ খাম, তাৰপিছত আকৌ কামত লাগিম। কিয় মই কৰা নাই? চাহ নাখাম। গুড মৰ্ণিং, গুড মৰ্ণিং। আজি যিহেতু আমাৰ নৃত্যোৎসৱ, আজি স্পেচিয়েল দিনটো, সেইকাৰণে জল্দি উঠিলোঁ। উঠি পেলাই গা পা ধুলোঁ আৰু এতিয়া আটা বাঢ়ি আছোঁ। খাই বৈ পেলাই যাম। খাই বৈ তাৰপিছত এতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যাম। প্ৰেক্টিচ আছে, ষ্টেজ ৰিহাৰ্চেল। তাৰপিছত আহি এতিয়া আমি চবেই যাম আৰু ৰাতিপুৱা যিখিনি কৰিলোঁ এতিয়া আকৌ ঘৰলৈ আহিলোঁ। খাই বৈ পেলাই এতিয়া আমি আকৌ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যাম। লাইব্ৰেৰীত কি কি মই দেখাম। অলপ আগত খোৱাখিনি মানে মই দেখাব নোৱাৰিলোঁ, ৰিহাৰ্চেল চলি আছিলোঁ। কি পিন্ধি আহিছে? হাফ পেণ্ট পিন্ধি গুচি আহিছে। চাৰ্ট বিচাৰি নাপায়, এতিয়া চাৰ্ট বিচাৰি পাইছে। এই মাত্ৰ আহি পাই গ'ল ৰাজীৱ। নামি লৈ মানে তেতিয়া দেখাব গোটেই লুকটো। মই আপোনাক দেখাই আছোঁ। ৰাতিপুৱা ফুল লুক দুটা দৌৰ দিছে এয়া। চবেই ড্ৰেছ আপ কৰিবলৈ আহিছে। হেল্ল' গাইজ। আৰু আমাৰ আৰম্ভ হ'ব। এইফালে সাজি আছে আমাৰ কি নহয় অসহায় জীৱনৰ কাৰণে মেকআপ চলি আছে। এতিয়া আমি ওলাই কৰি আপোনাক ফাইনেলটো দেখাই আছোঁ। পোৱালিকেইটা 2 নম্বৰ গ্ৰুপ। এইটো দাদা, ভণ্টি আৰু বাকী লগৰ ছোৱালীকেইটা।
অঞ্চলে বহি অনুভৱ কৰিছোঁ। জন্মদাতা আচলতে আমাৰ সকলোৰে নৱ গতিকে নৱ ছাৰক এখন যদি গামোচা নিপিন্ধাওঁ তেতিয়াহ'লে আমাৰ যিসকল সদস্য আছে নৃত্যাংগনৰ তেওঁলোকৰ আচলতে গামোচাৰ অংশীদাৰ হোৱাটো যোগ্যতা মই নাভাবোঁ। গতিকে নৱজিত বৰালৈ এখন ফুলাম গামোচাৰে আমি আদৰি জনাব বিচাৰিছোঁ। Nrityangaনৰ সদস্য ইন্দ্ৰাণী তালুকদাৰ সকলোৱে নৱজিত বৰালৈ এটা জোৰকৈ হাত চাপৰি ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে নম্বৰ চাৰ লৈছে বহুতো নৃত্য তেওঁ শিকাইছিলে নৃত্যাংগন ব্লক এই শ্ৰী গণেশে নানা ৰূপ অনামিকা বহু লাভ অনামিকা এতিয়া বুলি মই বন্ধু ছাৰ বহু বলি ছাৰ বলিছোঁ ৰাজীৱ ছাৰ অসম আৰু মোহন দাস নাইডু ডাঙৰীয়া ছাৰ অঁ এয়া কাজু খাইছে এই পোলাও আৰু মাংস খাই আছে কি পুৰা কেনেকুৱা লাগিছে ভাল বনাইছেনে ই চাওঁ 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 জোকাই খোৱা মানুহটো মুখখন এই এওঁ বনাইছে দেই এওঁ বনাইছে শেষ কৰি ওলাইছোঁ চবেই ঘৰ ঘূৰি যাবলৈ মানে খাই বৈ যাম আৰু